এখন আপোনাৰ Hyundai Exter SX অপচনেল একদম টপ ভেৰিয়েন্ট হয় গুটেখিনি পাই যাব এলয়ৰ পৰা লৈ আপোনালোকে ডিসপ্লেৰ পৰা লৈ বেক কেমেৰাৰ পৰা লৈ গুটেখিনি সানৰুফো পাই যাব আৰু গাড়ী একদম চলিছে অনলি 1700 অনলি 1700 চলিছে আপোনাৰ ভিতৰ পলিথিনে এৰুৱা নাই 2024 ৰ চাগে না হয় 2024 হয় আপোনাৰ ডিলাৰ ওয়াৰেন্টিত আছে এখনৰ প্ৰাইস আহিব আপোনাৰ 8,55,000 এখন আপোনাৰ ব্ৰিজা 2018 ৰ হয় ZDI মডেল হয় আপোনাৰ সেকেন্ড ভেৰিয়েন্ট সেকেন্ড টপ ভেৰিয়েন্ট হয় গাড়ী চাব পাৰে খুব ধুনীয়া হৈ আছে আপোনাৰ ডিজেল ভেৰিয়েন্ট হয় আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 6,10,000 এখন আপোনাৰ i20 2020 ৰ মডেল হয় আপোনাৰ চলিছে এপ্ৰক্স আপোনাৰ 50 to 55,000 এখন আপোনাৰ মেগনা মডেল হয় আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 6,30,000 নমস্কাৰ মই গিৰিন্দ আজি বহু দিনৰ পিছত আহিছো মুন্না অটোমোবাইলছ তেজপুৰত আপোনালোকে যদি আগৰ ভিডিঅ' চাইছে মুন্না অটোমোবাইলছৰ গাড়ী কালেকশ্যন কিমান থাকে আপোনালোকে গমে পায় যিহেতু নতুন গাড়ী বহুতখিনি ইয়াতে ষ্টকত আহি গৈছে আপোনালোকে যদি 3 লাখ টকাৰ পৰা গাড়ী বিচাৰি আছে ইয়াতে পাই যাব 3 লাখ টকাৰ পৰা আৰম্ভ কৰি আপোনালোকে 15-20 লাখ 25 লাখ টকালৈকে গাড়ী পাই যাব গাড়ী কালেকশ্যন আপোনালোকে চাওক ফ্ৰণ্টৰ পৰা যদি আৰম্ভ কৰে আপোনালোকে শেষলৈকে বহুতখিনি গাড়ী ইয়াতে আপোনালোকে দেখা পাব এখন গাড়ী মই আপোনালোকক ডিটেইলছত জনাবলৈ চেষ্টা কৰিম যেহেতু বহুতে ফাইনেন্সৰ কথা সুধি থাকে আপোনালোকৰ যদি ফাইনেন্স কৰিব মন থাকে আপোনালোকে 20 পৰা 30% আপোনালোকে ডাউন পেমেন্ট দি ইয়াৰ পৰা যিকোনো গাড়ী লৈ যাব পাৰিব দেৰি নকৰি মই প্ৰথম সেলস এক্সিকিউটিভ উত্তম দাক চিনাকি কৰাই দিছো তাৰ পিছত মই উত্তম দাই মিলি আপোনালোকক প্ৰতিখন গাড়ী ডিটেইলছত জনাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আপোনালোকে দেখা পাইছে উত্তম দা আছে উত্তম দা ভালে আছে হয় ভালে আছে বহুত দিনৰ পিছত আহিছো তো লোকেশনটো একদম প্ৰপাৰ লোকেশনটো এবাৰ কৈ লৈছো ভিডিঅ' প্ৰথমত হয় আপোনালোকে মুন্না অটোমোবাইলছ আহিবৰ কাৰণে আপোনালোকে আহিব লাগিব তেজপুৰ দুলাবাৰী গুটলুং ইয়াৰ আপোনাৰ ৰেডিঅ' চেণ্টাৰ অপোজিট ঠিক আছে কিমানৰ পৰা আছে 3 লাখ মানৰ পৰা আছে বুলি হয় পাই যাব ন পাই যাব সেইখনো ফাইনেন্স হ'ব না ফাইনেন্স হৈ যাব ঠিক আছে তো আপোনালোকে যদি 3 লাখ টকাৰ গাড়ী বিচাৰি আছে ফাইনেন্স কৰি লৈ যাব পাৰিব দেৰি নকৰি গাড়ী চাওঁ প্ৰথম কি চাওঁ ঠিক আছে প্ৰথম আপোনাৰ সৰু দেখাই দিও সৰুৰ পৰা না হয় এল্টো এখন আপোনাৰ 2021 ৰ হয় গাড়ী খুব ধুনীয়া হৈ আছে আপোনাৰ VXI প্লাস এখনৰ প্ৰাইস আমি ৰাখিছো 3,60,000 360 হয় এখন যদি আপোনালোকে 90,000 বা 1 লাখ টকা ডাউন পেমেন্ট দিয়ে এই গাড়ীখন আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব তো আপোনালোকে লো বাজেটত যদি গাড়ী বিচাৰি আছে ইয়াতে अवेलेबल আছে কোন চনৰ বুলি কৈছে এখন 21 ৰ হয় 21 ৰ ন 07 লখিমপুৰ ৰেজিষ্ট্ৰেচন হয় ওকে ঠিক আছে নেক্সট কি চাও এখন আপোনাৰ 2016 ৰ হয় কেটেন এল্টো কেটেন হয় গাড়ী চলিছে এপ্ৰক্স 50,000 আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 3,20,000 320 হয় দামবোৰ নেগোচিয়েবল হৈ যাব হয় তো আপোনালোকে লো বাজেটৰ গাড়ী যিসকলে ভাল পায় তো ইয়ালৈকে আহিব আপোনালোকে যিকোনো বাজেট সেগমেন্টৰ গাড়ী ইয়াতে পাই যাব ফাইনেন্স কৰিলে কিমান মানে কিমান আপোনাৰ 1 লাখ বা 1,20,000 এনেকুৱা দিলে আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব ঠিক আছে আউট অফ ষ্টেট হ'ব না ফাইনেন্স আউট অফ ষ্টেট তো আমি চাই পেলাই কৰাও অৰুণাচল হোৱাৰ চান্স থাকিব অৰুণাচল এবিলাকত হয় ঠিক আছে নেক্সট বেলেনো আছে হয় এখন আপোনাৰ বেলেনো 2023 ৰ হয় এখন আপোনাৰ ডিলাৰ ওয়াৰেন্টিতে আছে দাদা গাড়ী একদম টিপ টপ হৈ আছে জেটা মডেল সেকেন্ড টপ মডেল হয় গাড়ী এখন চলিছে এপ্ৰক্স আপোনাৰ 35,000 আৰু এখনৰ প্ৰাইস ৰাখিছো আমি আপোনাৰ 7,50,000 750 হয় এখন যদি আপোনালোকে 30% ডাউন পেমেন্ট কৰে এই গাড়ীখন ৰিফাইনেন্স কৰি লৈ যাব পাৰিব 09 কাৰ্বি আংলং ৰেজিষ্ট্ৰেচন আছে না হয় ঠিক আছে তো নেক্সট কি চাও নেক্সট আপোনাৰ আৰু বেলেনো আছে এখন আপোনাৰ ডিজেল ভেৰিয়েন্ট ডিজেলত আছে 2000 আপোনাৰ 17 ৰ হয় গাড়ী একদম টিপ টপ হৈ আছে ডিজেল ভেৰিয়েন্ট হয় আৰু এখনৰ প্ৰাইস ৰাখিছো আমি আপোনাৰ 5,75,000 575 হয় আৰু এখন আপোনাৰ টপ মডেল হয় আলফা মডেল হয় দাদা হয় গাড়ী চাব পাৰে এপ্ৰক্স আপোনাৰ 50 to 60,000 চলিছে আৰু এখনৰ আপুনি যদি আপোনালোকে 1,80,000 বা আপোনালোকে 1,50,000 ডাউন পেমেন্ট কৰে এই গাড়ীখন আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব 1.5 লাখ দিলে আহি যাব না হয় ওকে ঠিক আছে গুৱাহাটী ৰেজিষ্ট্ৰেচনত আছে না হয় ঠিক আছে নেক্সট এফালে এখন আপোনাৰ অটোমেটিকত হয় আপোনাৰ এল্টো কেটেন 2018 ৰ হয় VXI গাড়ী চলিছে এপ্ৰক্স 50,000 হয় আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 3,30,000 330 হয় কমিব ন কমিব ওকে ঠিক আছে ইন্টেৰিয়ৰ লুকস দেখাই দিছো আপোনাক অটোমেটিকত যদি গাড়ী বিচাৰিছে লো বাজেটত আপোনালোকে এল্টো কেটেন अवेलेबल আছে ল'ব পাৰিব নেক্সট আপোনাৰ দাটছন গো হয় এখন আপোনাৰ নিসান গো প্লাস এখন আপোনাৰ 2019 ৰ হয় চলিছে আপোনাৰ 50 to 60,000 এপ্ৰক্স আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 3,35,000 335 হয় ফাইনেন্স হৈ যাব কোন চনৰ পৰা ফাইনেন্স হ'ব আপোনাৰ 14-15
সেইবোৰ আপোনাৰ সেইটো চনত আপোনাৰ ৰিফাইনেন্স হৈ যাব হয় ওকে ঠিক আছে নেক্সট আপোনাৰ নেক্সট আছে আপোনাৰ ট্ৰাইভাৰ ড্ৰাইভাৰ আছে হা হয় এখন আপোনাৰ 7 সিটাৰ এখনো আপোনাৰ 7 সিটাৰ হয় আৰু এখন আপোনাৰ 7 সিটাৰ 2022 চলিছে অনলি আপোনাৰ 35000 এপ্ৰক্স আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 5,75,000 575 হয় এখন যদি আপোনালোকে 2 লাখ টকা মান ডাউন পেমেন্ট কৰে এই গাড়ীখন ৰিফাইনেন্স কৰি লৈ যাব পাৰিব 7 সিটাৰ গাড়ী 575 ন হয় নেগোচিয়েবল হৈ যাব নেগোচিয়েবল হৈ যাব ওকে ঠিক আছে নেক্সট আপোনাৰ ভাৰ্না ভাৰ্না আছে 2018 ৰ SX মডেল 1.6 ভেৰিয়েন্ট পেট্ৰল ভেৰিয়েন্ট হয় চলিছে এপ্ৰক্স আপোনাৰ 50 to 60000 আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 6,90,000 690 হয় অন টেবল আপোনাৰ নেগোচিয়েবল হৈ যাব ওকে ঠিক আছে নেক্সট আপোনাৰ ব্ৰিজা চাও হয় এখন আপোনাৰ ব্ৰিজা 2018 ৰ হয় ZDI মডেল হয় আপোনাৰ সেকেন্ড ভেৰিয়েন্ট সেকেন্ড টপ ভেৰিয়েন্ট হয় গাড়ী চাব পাৰে খুব ধুনীয়া হৈ আছে আপোনাৰ ডিজেল ভেৰিয়েন্ট হয় আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 6,10,000 610 হয় ৰিফাইনেন্স হৈ যাব ন ৰিফাইনেন্স হৈ যাব ওকে ঠিক আছে নেক্সট আৰবান ক্ৰুজাৰ আছে হয় এখন আপোনাৰ আৰবান ক্ৰুজাৰ 2021 ৰ হয় চলিছে এপ্ৰক্স আপোনাৰ 60,000 আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 7,50,000 750 হয় 06 ডিব্ৰুগড় ৰেজিষ্ট্ৰেচন হয় আছে না ডিব্ৰুগড় ৰেজিষ্ট্ৰেচন আপাৰ আসামৰ পৰা যদি কোনোবাই চাই আছে আপোনালোকে আৰবান ক্ৰুজাৰ এভেইলেবল আছে আপোনালোকে ল'ব পাৰিব আগফালে XUV 300 হয় এখন আপোনাৰ 2022 ৰ হয় XUV 300 আপোনাৰ W6 অপচনেল হয় চলিছে অনলি আপোনাৰ 14,000 অনলি 14,000 চলিছে আপুনি এখন গাড়ী আপোনাৰ আমি দাম ৰাখিছো 8,50,000 850 হয় সানৰুফ পাই যাব ন সানৰুফ পাই যাব আৰু এখনত আপোনালোকে 30% ডাউন পেমেন্ট কৰিলে ৰিফাইনেন্স কৰি লৈ যাব ওকে মাত্ৰ ইমান কম চলিছে ন ইস্যুটো একো নাই চাগে বেলেগ একো ইস্যু নাই ডিলাৰ ৱাৰেণ্টিত মেবি আছে এখন হয় ঠিক আছে আগফালে এক্সট্ৰা এখন আছে হয় এখন আপোনাৰ Hyundai Extar SX অপচনেল একদম টপ ভেৰিয়েন্ট হয় গুটেখিনি পাই যাব এলয়ৰ পৰা লৈ আপোনালোকে ডিসপ্লেৰ পৰা লৈ বেক কেমেৰাৰ পৰা লৈ গুটেখিনি সানৰুফো পাই যাব আৰু গাড়ী একদম চলিছে অনলি 1700 1700 অনলি 1700 চলিছে আপোনাৰ ভিতৰ পলিথিনে এৰুৱা নাই চাব পাৰে তো ইন্টেৰিয়ৰ লুকস দেখাই দিছো আপোনালোকে চাওক যদি এক্সট্ৰা আপোনালোকে বিচাৰি আছে ইয়াতে আপোনালোকে একদম কম চলা এক্সট্ৰা পাই যাব 2024 ৰ চাগে না হয় 2024 হয় আপোনাৰ ডিলাৰ ৱাৰেণ্টিত আছে গাড়ী ডিলাৰ ৱাৰেণ্টিত আছে ন দাম কিমান লগাইছে এখনৰ প্ৰাইস আহিব আপোনাৰ 8,55,000 855 তো নেক্সট আপোনাক কি দেখাব এখন আপোনাৰ 2022 ৰ হয় XUV 300 এখন আপোনাৰ অটোমেটিকত পাই যাব এখন চলিছে অনলি 10,000 চলিছে হয় এখন চলিছে অনলি 10,000 হয় আৰু আপোনাৰ সানৰুফৰ পৰা গুটেখিনি পাই যাব চাওক আপোনালোক দেখাই দিছো আপোনালোকে যদি XUV 300 বিচাৰি আছে খুব ধুনীয়া কন্ডিশনত আছে আপোনালোকে ইন্টেৰিয়ৰ লুক চাওক খুব ধুনীয়া ডিজাইনিং হয় অটোমেটিকত আছে আপোনালোকে অটোমেটিকৰ যদি গাড়ী বিচাৰি আছে তো ইয়ালৈকে আহিব টায়াৰ দেখাই দিছো আপোনালোক টায়াৰ আপোনালোকে 90% গ্ৰিপত পাই যাব তো দাম কিমান লগাইছে এখনৰ প্ৰাইস আহিব 8,50,000 850 হয় ৰিফাইনেন্স হৈ যাব ওকে নেক্সট হেৰিয়াৰ আছে কক হয় এখন হেৰিয়াৰ আপোনাৰ 2019 ৰ হয় গাড়ী চলিছে 63,000 হয় 63,000 XZ মডেল হয় গাড়ী এখনৰ আপোনাৰ একো কৰিবলগীয়া নাই গাড়ী টিপটপ হৈ আছে এখন আপোনালোকে 30% ডাউন পেমেন্ট দিলে এখন গাড়ী আপোনাৰ ৰিফাইনেন্স হৈ যাব আৰু এখনৰ প্ৰাইস আমি ৰাখিছো 10,95,000 1095 হয় AR অৰুণাচল ৰেজিষ্ট্ৰেচনত আছে আসাম ট্ৰান্সফাৰ হৈ যাব ঠিক আছে তো হেৰিয়াৰ এভেইলেবল আছে ইয়াতে নেক্সট আপোনাৰ স্কৰপিঅ আছে দুখন হয় এখন আপোনাৰ 2022 ৰ হয় আপোনাৰ চলিছে এপ্ৰক্স আপোনাৰ 98,000 এখন আপোনাৰ ক্লাছিক S11 হয় S11 ন হয় আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 15,50,000 1550 হয় নেগোচিয়েবল প্ৰাইস তো স্কৰপিঅ এভেইলেবল আছে ইয়াতে আপোনালোকে স্কৰপিঅ পাই যাব টায়াৰ দেখাই দিছে আপোনালোকে 80% গ্ৰিপত পাব তো 30% মান দিলে আহি যাব ন হয় 23 তিনচুকীয়া ৰেজিষ্ট্ৰেচনত আছে ঠিক আছে নেক্সট আৰু এখন আছে এয়াৰ হয় এখনো আপোনাৰ 2022 ৰে হয় ক্লাছিক S11 এখনৰ চলিছে আপোনাৰ 41,000 চলিছে ৰানিং হৈছে আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 15,80,000 1580 হয় কামটো একো নাই চাগে কাম একো নাই ন টায়াৰ দেখাই দিছো আপোনালোকে চাওক 70 পৰা 80% গ্ৰিপত আপোনালোকে পাই যাব তো নেক্সট আপোনাৰ চুমু গল্ড আছে হয় এখন আপোনাৰ 2019 ৰ চুমু গল্ড চলিছে অনলি আপোনাৰ
35,000 দাদা 35 আপোনাৰ গোটেই টায়াৰ নতুন পাই যাব টায়াৰ আৰু নতুন লগোৱা আছে হয় এখন আপোনাৰ প্ৰাইভেট নাম্বাৰ পাই যাব দাদা হয় হয় আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 5,95,000 595 হয় 04 শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যনত আছে হয় ন হয় তো ফাইনেন্স যদি কৰে ফাইনেন্স হৈ যাব দাদা ফাইনেন্স হৈ যাব হয়। কিমান আছে দাম আপোনাৰ 5,95,000 হয় আৰু আপোনালোকে যদি 1,80,000 মান ডাউন পেমেন্ট কৰে এই গাড়ীখন আপোনালোকে লৈ যাব লৈ পাৰিব যাব পাৰিব ন হয় তো খুব ধুনীয়া হৈ আছে চুমুগল আপোনালোকে যদি বিচাৰিছে ইয়াতে পাই যাব শেষৰ ফালে চাওঁ কি আছে এখন এখন আপোনাৰ মহিন্দ্ৰা আল্ট্ৰা G4 হা হা এখন আপোনাৰ অটোমেটিকত আছে 4x4 হয় গাড়ী চলিছে অনলি 41,000 আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 15,35,000 1535 হয় আৰু চাইটাত আৰু আপোনাৰ ব্ৰেণ্ড নিউ হৈ আছে আপোনালোকে চাব পাৰিব ইন্ট্ৰ চাব পাৰে তো দেখাই গাড়ী দিছোঁ একদম লুকছ টিপ টপ হৈ আছে তো হেভি গাড়ীৰ ভিতৰত এখন ন তো চাওক আপোনালোকে হেভি গাড়ী যদি বিচাৰি আছে আপোনালোকে ইয়ালৈকে আহিব খুব ধুনীয়া হৈ আছে গাড়ী আপোনালোকে দেখাই পাইছে অৰুণাচল ৰেজিষ্ট্ৰেশ্যনত আছে ন হয় ফাইনেন্স ফাইনেন্স হৈ যাব হৈ যাব ন? 30% যদি ডাউন পেমেন্ট কৰে হয় আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব ঠিক আছে নেক্সট নেক্সন আছে হয় 06 এখন আপোনাৰ টাটা নেক্সন 2022 ৰ হয় গাড়ী চলিছে অনলি আপোনাৰ 18 to 19,000 এপ্ৰক্স আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 8,80,000 880 হয় একদম ব্ৰেণ্ড নিউ হৈ আছে কিমান চলিছে এখন চলিছে অনলি 19,000 দাদা 19,000 চলিছে 19,000 চলিছে ন? 2022 ৰ মডেল তো খুব আপুনি কম চলিছে ন গোটেইখিনি পাই যাব টপ মডেল হয় আপোনাৰ কাজিৰঙা এডিশ্যন দাদা ঠিক আছে খুব কম চলিছে আপোনালোকে হয়। গমেই পাইছে 19,000 মাত্ৰ চলিছে কিমান আছে দাম এখনৰ প্ৰাইচ ৰাখিছো আমি 8,80,000 8,80,000 হয় নেগোচিয়েবল হৈ যাব নেগোচিয়েবল হৈ যাব ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব 30% ডাউন পেমেন্ট কৰিলে আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব ওকে 06 আপাৰ হয়। আসাম ডিব্ৰুগড় সাইডৰ ন হয় ওকে নেক্সট হয়। ইকো স্পৰ্ট এখন আছে হয় এখন আপোনাৰ ফৰ্ডৰ আপোনাৰ ইকো স্পৰ্টছ টাইটেনিয়াম একদম টপ মডেল হয় ডিজেল ভেৰিয়েণ্টত চলিছে এপ্ৰক্স 95,000 আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 5,75,000 575 হয় এখন আপোনালোকে 1,80,000 বা 2,00,000 যদি আপোনালোকে ডাউন পেমেন্ট কৰে এই গাড়ীখন আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব কিবা কাম আছে নেকি কাম একো নাই দা তো আপোনালোকে ইকো স্পৰ্ট পাই যাব ইয়াতে ল' বাজেটত আছে যদি বিচাৰি আছে আপোনালোকে কণ্টেক্ট কৰিব নাম্বাৰ শ্ব' কৰি দিছোঁ স্ক্ৰীনত নেক্সট আপোনাৰ এখন TUV 300 হয় এখন TUV 300 T6 মডেল হয় 7 সিটাৰ 7 seater। আৰু এখন চলিছে এপ্ৰক্স 1,45,000 আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 4,75,000 475 হয় কমিব কমিব 12 শোণিতপুৰ ৰেজিষ্ট্ৰেশ্যনত আছে ন হয় ৰিফাইনেন্স হৈ যাব ন ৰিফাইনেন্স হৈ যাব ওকে ঠিক আছে নেক্সট আপোনাৰ এখন আপোনাৰ ইসুজু 2023 ৰ হয় আপোনাৰ 4x2 আপোনাৰ এখন আপোনাৰ হাইলেণ্ডাৰখন হয় হাইলেণ্ডাৰ চলিছে এপ্ৰক্স আপোনাৰ 30 to 40,000 আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 15,50,000 1550 50 হয় 15,50,000 হয় টকা 30% যদি আপোনালোকে ডাউন পেমেন্ট কৰে এই গাড়ীখন লৈ যাব পাৰিব আৰু আপোনালোকে যদি ইসুজু বিচাৰি আছে আপোনালোকে পাই যাব তেজপুৰ মুন্না অটোমাইলছত আৰু ব্লেক কালাৰ যদি বিচাৰিছে ব্লেক কালাৰ পাই যাব 4x2 ন হয় তো ইণ্টেৰিয়ৰ লুকছ দেখাই দিছোঁ আপোনালোকে যদি ইছুজু হাইলেণ্ডাৰ বিচাৰি আছে ইয়াতে পাই যাব নেক্সট আপোনাৰ ট্ৰেভেলাৰ এখন আছে হয় চাই লওক নেক্সট ট্ৰেভেলাৰ হয় হা। 2023 ৰ হয় দাদা আপোনাৰ টুৰিষ্ট পাৰমিট আছে গোটেইখিনি আপ টু ডেট থাকিব গোটেইখিনি আছে আৰু এখন আপোনাৰ 13+1 মডেল হয় আৰু এচি থকা আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 15,95,000 1595 হয় কেই চিটাৰ হয় এখন এখন আপোনাৰ 13+1 13+1 হয় তো আপোনালোকে ট্ৰেভেলাৰ পাই যাব কোন চনৰ বুলি ক'লে এখন আপোনাৰ 2023 মডেল 23 হয় কাম আছে নেকি কিবা কাম একো নাই দাদা ট্ৰেভেলাৰ এভেইলেবল আছে গাড়ী আপোনালোকে ইণ্টেৰিয়ৰ চাব পাৰে গাড়ী ইণ্টেৰিয়ৰটো একদম দেখাই দিছোঁ ধুনীয়া হৈ আছে ট্ৰেভেলাৰ আপোনালোকে যদি ভাড়া মাৰিম বুলি গাড়ী বিচাৰি আছে ট্ৰেভেলাৰ পাই যাব 13 সিটত আপোনালোকে পাই যাব তো নেগোচিয়েবল হ'ব না দাম নেগোচিয়েবল হৈ যাব ফাইনেন্স হ'ব নে এখনৰ ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব ন হয়। ওকে ঠিক আছে নেক্সট ডিজায়াৰ আছে শোণিতপুৰ ৰেজিষ্ট্ৰেশ্যন কওক হয় এখন আপোনাৰ 2018 ৰ হয় VXI মডেল ডিজায়াৰ অটোমেটিক অটোমেটিক হয় আপোনালোকে যদি ভাবিছে অটোমেটিকত গাড়ী লওঁ তেনেহলে আপোনালোকে পাই যাব মুন্না অটোমেটিকত অটোমেটিকতো আপোনাৰ ডিজায়াৰ 2018 ৰ হয় আপোনাৰ এখন চলিছে অনলি 35,000 35,000 চলিছে হয় 2018 ৰ হয় 35,000 চলিছে আৰু এখনৰ প্ৰাইচ ৰাখিছো আমি 5,75,000 575 হয় অন টেবল নেগোচিয়েবল হৈ যাব ভিএক্স সাইড আছে ন হয় ঠিক আছে নেক্সট আপোনাৰ i20 হয় এখন আপোনাৰ i20 2020 ৰ মডেল হয় আপোনাৰ চলিছে এপ্ৰক্স আপোনাৰ 50 to 55,000 এখন আপোনাৰ মেগনা মডেল হয় আৰু এখনৰ প্ৰাইচ আহিব আপোনাৰ 6,30,000 630 হয় 15 বৰপেটা ৰেজিষ্ট্ৰেশ্যনত আছে হয়। ন কাম আছে নেকি কিবা একো কাম নাই দাদা
একো কাম নাই ন একো কাম নাই ৰিফাইনেন্স হৈ যাব ৰিফাইনেন্স হৈ যাব তো ইণ্টেৰিয়ৰ লুকছ এবাৰ আপোনালোক দেখাই দিম যদি i20 বিচাৰিছে i20 আপোনালোকে ইয়াতে পাই যাব ইণ্টেৰিয়ৰ লুকছ চাওক ধুনীয়া হৈ আছে তো যদি ল'ম বুলি ভাবে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব নাম্বাৰ শ্ব' কৰাই দিছোঁ নেক্সট আপোনাৰ এখন আপোনাৰ Honda Jazz হয় 2017 ৰ হয় আপোনাৰ গাড়ী অলপ মডিফিকেশনত আছে চাব পাৰে এলয়ৰ পৰা টায়াৰ লৈকে গোটেইখিনি আপোনাৰ লগোৱা আছে আৰু এখন আপোনাৰ চলিছে এপ্ৰক্স 60000 হয় আৰু এখনৰ প্ৰাইস আহিব আপোনাৰ 4,75,000 আৰু এখন যদি আপোনালোকে 180 বা 2 লাখ দিয়ে এখন আপোনাৰ ৰিফাইনেন্স কৰি লৈ যাব পাৰিব মডিফাইড কৰা আছে গাড়ীখন হয় তো ইণ্টেৰিয়ৰ লুকছ এবাৰ আপোনালোক দেখাই দিম ইণ্টেৰিয়ৰ চাব পাৰে আপোনালোকে ফুল্লি মডিফাইড কাৰ বিচাৰি আছে Honda Jazz আপোনালোকে ইয়াতে পাই যাব ধুনীয়াকৈ মডিফাই কৰা আছে আপোনালোকে একো মডিফাই কৰিব নালাগে আপোনালোক টায়াৰ দেখাই দিছোঁ দেখিছে টায়াৰ আপোনালোকে 70 to 80% গ্ৰিপত পাই যাব এখন ৰিফাইনেন্স হ'বনে ৰিফাইনেন্স হৈ যাব ন ঠিক আছে তো ডাবলটো আপোনালোকে ধেমাজি ৰেষ্টুৰেণ্টৰ পাই যাব আপাৰ আছামৰ পৰা যদি চাই আছে আপোনালোকে ইয়ালৈকে আহিব আৰু ষ্টকত আছেনে গাড়ী হয় আৰু আছে দাদা এখনটো আপোনাৰ ইখিনি আপুনি যিখিনি দেখালো ইখিনি আমাৰ ইয়াত পাই যাব আৰু মেইন টাউনত আছে তেজপুৰ মেইন টাউন আপোনাৰ নিয়াৰ আপোনাৰ ৰাষ্ট্ৰভাষা স্কুল পলো ফিল্ড তাতে পাই যাব হয় আৰু আছে কমাৰ্চিয়েলৰ কি পাই যাব ইয়াত নথকা গাড়ী পাই যাব হয় কমাৰ্চিয়েলৰ পৰা আপুনি গোটেইখিনি পাই যাব ওকে ঠিক আছে ফাইনেন্স কি কৰে বহুতে জানিব বিচাৰে হয় হয় ফাইনেন্স আপোনাৰ যিখিনি আমাৰ যেনেকে HDFC HDB আৰু ধৰক আপোনাৰ ইন্ডাসলেণ্ড আছে আপোনাৰ মাহিন্দ্ৰা আছে যিখিনি এইখিনি আপোনাৰ গোটেইখিনিত আপোনাৰ মানে যিটো বিচাৰে সেইখিনি হয় আছে মানে ইয়াতে ন কিমান দিন টাইম লয় ফাইনেন্স কৰোতে আপোনাৰ max to max আপোনাৰ 4 days 3 to 4 days আপোনাৰ গোটেইখিনি আমি কৰে দিব আপোনাৰ এই শ্বৰুমটো তেজপুৰত আছে হয় লোকেল খিনি কিমান দিন লাগিব লোকেল দিন আপোনাৰ গোটেইখিনি যদি আমাৰ ধৰক ডকুমেন্টছৰ পৰা গোটেই যদি ৰেডি থাকে কিতাবা এক দিনত হৈ যায় কিতাবা দুদিনত হৈ যায় এই ভিডিওটো আপোনাৰ আমি যিমানটো পাৰো আমি জলদি আমি ট্ৰাই এই ভিডিওটো আপাৰ আছাম আপোনাৰ তিনচুকীয়াৰ পৰা চাই আছে তেখেতলোকৰ 4 দিন মেক্স টু মেক্স 4 দিন লাগিব ঠিক আছে তো গাড়ীখনৰ ৱাৰেণ্টি বিষয়ে অলপ বুজাই কোৱাচোন ৱাৰেণ্টিটো আপোনাৰ আমাৰ তাত আছে ৱাৰেণ্টি সেই ৱাৰেণ্টিটো আপোনালোকে পাৰচেজ কৰিব লাগিব আমাৰ পৰা আপোনাৰ কেনেকুৱা কি সিস্টেমত আমি গোটেইখিনি বুজাই দিব পাৰিম আপোনালোকে আপোনাৰ আমাৰ ডিলাৰলৈ ভিজিট কৰক আমি গোটেইখিনি আমি বুজাই দিব সেইটো পেকেজ ল'ব লাগিব পেকেজ ল'ব হয় ওকে ঠিক আছে গাড়ীবোৰৰ যিবিলাক দাম কৈছে হয় ডকুমেন্টেশন নাম ট্ৰান্সফাৰ গোটেইখিনি ইনক্লুড নে হয় ইনক্লুডিং আপোনাৰ ডকুমেন্টছৰ পৰা যিখিনি আছে গোটেইখিনি আপ টু ডেট থাকি আৰু আপোনাৰ ট্ৰান্সফাৰলৈকে গোটেইখিনি আপ টু ডেট থাকিব সেইটো আমি আমাৰ ফালৰ পৰা আমি কৰাই ওকে ঠিক আছে এই ভিডিওটো দূৰৰ পৰা চাই আছে হয় কাৰোবাৰ এখন মানে গাড়ী পছন্দ হৈছে ধৰক i20 এখন পছন্দ হৈছে তেখেতে দুদিনৰ পিছত বা এসপ্তাহৰ পিছত তেখেতে আহিব পাৰিব গাড়ীখন বুকিং কৰি ৰাখাৰ কিবা সুবিধা আছে নে হয় আমি হিটো হৈ যায় আমাৰ তাত কিছুমান আছে আপোনালোকে ফটোছৰ পৰা বা আপোনালোকে ভিডিঅ' চাই ডাইৰেক্ট বুকিঙো কৰিব পাৰে আৰু বুকিং কৰাৰ পিছত আমি যিখিনি কেনেকুৱা কি প্ৰচেছ হয় আমি গোটেইখিনি কৰাই মানে বুকিং কৰি ৰাখি দিলে এসপ্তাহ মানৰ পিছত যদি তেখেতে আহে গাড়ীখন লৈ যাব পাৰিব ন ওকে ঠিক আছে তো এক্সচেঞ্জ হ'বনে বহুতে হেতু এক্সচেঞ্জ আছে কাৰোবাৰ এখন মানে সৰু গাড়ী আছে তেখেতে এখন ভাল গাড়ী ইয়াতে পছন্দ হৈছে এক্সচেঞ্জ হৈ যাবনে হৈ যাব ভিডিঅ'ৰ শেষত এটা কথাই কম গাড়ীবোৰৰ যিটো দাম কৈছে দূৰৰ পৰা কাষ্টমাৰ আহিলে যিমান পাৰে কমত দিবলৈ চেষ্টা কৰিব যিহেতু ডিলাৰ বহুত আছে তো ট্ৰাষ্ট কৰি আহিব যিহেতু এখন গাড়ী ইয়ালৈ ল'বৰ কাৰণে তো বেলেগতকৈ ভাল এটা ডিছকাউণ্ট দিব বুলি আশা কৰিছোঁ আমাৰ ডিছকাউণ্ট হয় তেনেকুৱা আমি থাকে তো আপোনালোকে সেইটো আহক আমাৰ ডিলাৰত একবাৰ ভিজিট কৰক আপোনালোকে যিখিনি ভিডিঅ'ত আপোনাৰ প্ৰাইচবিলাক শুনিছে বা আপোনালোকে দেখিছে সেইটো আপোনালোকে প্ৰেক্টিকেলি আহক আমাৰ ডিলাৰত ভিজিট কৰক আৰু অন টেবুলত আমি কিমানটো ডিছকাউণ্ট বা কিমান আমি কমাব পাৰোঁ সেইখিনি আমি কমাই আমি আপোনালোকক দিবলৈ ট্ৰাই কৰিম ওকে ঠিক আছে তো আপোনালোকে উত্তম দাৰ পৰা খুব ধুনীয়াকৈ কথাবোৰ শুনা পালে যদি আপোনালোকে এই শ্ব'ৰুমত কণ্টেক্ট কৰিম বুলি ভাবিছে ঘৰতে বহি আপোনালোকৰ সুবিধাৰ বাবে নাম্বাৰ শ্ব' কৰি দিছে আপোনালোকে দেখাই পাইছে সেই নাম্বাৰত আপোনালোকে ফোন কৰি গাড়ীখনৰ বিষয়ে যিকোনো কথা আপোনালোকে ঘৰৰ পৰা জানিব পাৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি আপুনি এই শ্ব'ৰুমৰ পৰা এখন গাড়ী ল'ম বুলি ভাবে বা ইনকুৱাৰী ল'ম বুলি ভাবে আপোনালোকে ফিজিকেলি ইয়ালৈকে আহি গাড়ীখন এবাৰ চাব যিহেতু ইউজ কাৰ হয় গাড়ীখন আপোনালোকে ইঞ্জিন ডকুমেণ্টেশ্যন সকলো ভালকৈ আপোনালোকে চাই ইয়াৰ পৰা এখন গাড়ী ল'ব বুলি আশা কৰি আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ